তাত এটকা এটা দেখিলোঁ পৰি আছে, মই পাৰ হৈ আহিলোঁ, পাৰ হৈ আহি পেলাই আকৌ ঘূৰি গ'লোঁ, খোৱা মনত পৰিলে লক্ষী পৰি থাকিলে বোলে এৰি থৈ আহিব নাপায়, তুলি লৈ আহিছোঁ, এটকাটো কাৰ মই নাজানো। সেইটো তুমি লগতে থাকিলা। মই বেছি ওচৰ নাচাবো কাৰণ 5 ফুট সেইকাৰণে অকণমান আঁতৰি আহিছোঁ। 5 ফুট দূৰত থাকিবলৈ কৈছে। এনে ৰত্নকাৰ চাবলৈ গ'লো, হঠাৎ অমৃতা ওলাই স্ক্ৰীণখনত কল যে এই ল'ৰা 5 ফুট দূৰত থাকিবি। নহয় সেইটো নহয়, মই কওঁ যে মই নহয়, আচলতে আৰ্হিয়ে কয়। আৰ্হিয়ে কয়, আজিৰ পৰা 3 মাহমানলৈ মোৰ নামটো আৰ্হি, গতিকে আৰ্হিয়ে কয় জীয়াই থাকিবলৈ মন আছে যদি মোৰ পৰা 5 ফুট দূৰত থাকিবি, হাত ভৰিকেইটা যদি ভালে ৰাখিবলৈ মন আছে তেনেহ'লে মোৰ পৰা 5 ফুট দূৰত থাকিবি। ওচৰলৈ আহিলে কি হ'ব 6 তাৰিখে ক'ম। ভেৰি নাইচ। আপোনালোকে সকলোৱে যাব 6 তাৰিখে, শিল দৌল ভাগি যাব। আৰু অমৃতা বেছি সময় নলওঁ তোমাৰ। এইটো কিন্তু মোৰ সন্মানৰ কথা আছে। এবাৰ বোলে শিৱসাগৰ ৰত্নাকৰ খুব চলিছে। যতীন দাই মোক পৰহি ৰাতিপুৱা লগ পাই কৈ আছে তহঁতৰ তাত আমাৰ চিনেমা খুব চলিছে, এতিয়া চাম তোক চাই নে নাচাই। মই প্লিজ এইটো নক'ব। মানে যতীন দাই কৈছে তোৰ ঠাইত আমাৰ চিনেমা চলি আছে, গতিকে এবাৰ মই চাম তোৰ চিনেমা চলে নচলে। মই যদি তোৰ পুৰা ইজ্জত কা সৱাল হৈ গৈছে, কি হয় নাজানো। তোমাৰ ইজ্জত ৰ'ব, চিন্তা কৰিব নালাগে, কাৰণ তুমি কথাষাৰ ক'ত কৈছা? বৰ্ডিং ফিল্ডত কৈছা। বৰ্ডিং ফিল্ডত কৈছা। বৰ্ডিং ফিল্ড মানে কি ক'ব নালাগে। আৰু সন্মুখত কি আছে? শিৱসাগৰীয়া ৰাইজ। ৱালখনৰ ইপাৰে কি আছে? শিৱসাগৰ গফ মানে আমাৰ গফ। এতিয়া গফ মানে উন্মাদনা, উত্তেজনা আৰু তেনেকুৱা দিন অকণমান তুমি কৈ দিয়া। শিৱসাগৰ গফটত 2টা বছৰ কটাইছিলোঁ আৰু এতিয়া ভাৱ হয় আৰু 4টামান বছৰ কটাবলৈ পোৱা হ'লে বেছি ভাল আছিলে। 2 বছৰ সম্পূৰ্ণ নহ'ল। গফটত মোৰ মনত থকা আটাইতকৈ মই খুব মানে ক্লাছ 10লৈকে খুব পঢ়ি থকা ছোৱালী এজনী আছিলোঁ। 11 আৰু 12ত মই যিমান ফূৰ্তি কৰিছোঁ আৰু মোৰ ৰিজাল্ট যিমান ভাল হৈছে সিমান মোৰ জীৱনত হোৱা নাই। তাৰমানে মই এটা বস্তুৱে বুজি পালোঁ, আমি যিয়ে নকৰোঁ যেতিয়া মনৰ পৰা কৰোঁ, ফূৰ্তিৰে কৰোঁ, ভাল হয়। যেতিয়া হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে, মই ৰিজাল্টৰ এইখন চাই পেলাই কৈছোঁ এইটো মোৰ ৰিজাল্ট নহয়, এইটো হ'বই নোৱাৰে। মানে মই ভাবিছোঁ যে 2খন বা 3খন মেক্সিমাম, গোটেইকেইখনত যেতিয়া লেটাৰ আহিছে মই কৈছোঁ এই কাষৰ এইটো হ'বই নোৱাৰে, কিবাটো ভুল হৈছে। কিন্তু শিৱসাগৰ গফটত মই কৰিছিলোঁ কি, আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া খিৰিকীৰ ৰডবোৰ নাছিল। এটেণ্ডেঞ্চ দিয়াৰ পিছতে মেখেলা দাঙি সেই খিৰিকীয়েদি জঁপিয়াই দিওঁ, জঁপিয়াই বাহিৰলৈ পলাই কমন ৰুমত ধৰা পৰোঁ। ধৰা পৰাৰ পিছত 2 ঘণ্টা আমাক এক্সট্ৰা বেছিকৈ ক্লাছ লয়। একদম মিছা বুলি লগা, এতিয়াও ক'ব মোক দিবও পাৰে, একো মানে আচৰিত হ'বলগীয়া কথা নহয় মানে সেইটো। কিন্তু সেই 2 বছৰত যিমান পঢ়িছিলোঁ, যিমান শিকিছিলোঁ, আজিলৈকে কাম দি আছে। আৰু যিয়ে নকৰোঁ, পঢ়োঁ, উৎপাত কৰোঁ, যিয়ে নকৰোঁ, প্ৰত্যেকটো কাম আচলতে মন দি কৰিব লাগে, তেতিয়াই সফল হয় মোৰ মতে। আৰু অমৃতাই হায়াৰ ছেকেণ্ডেৰীত ভালদৰে উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ গৈছিল। কটন কলেজলৈ গৈছিলোঁ ইয়াৰ পৰা। ইকনমিক্স, পলিটিকেল চায়েন্স, ইয়াৰ পৰা কটন কলেজলৈ গৈছিলে। আৰু মনত আছেনে আমি কটন কলেজলৈ যেতিয়া অমৃতা পঢ়িবলৈ গৈছিলে, আমি শ্ৰদ্ধাঞ্জলি কাননত এটা মিট কৰিছিলোঁ। আপুনি তেতিয়া তাত আছিল। আমি শ্ৰদ্ধাঞ্জলি কানতে শিৱসাগৰৰ এটা আমি গ্ৰুপ খুলিছিলোঁ, কিন্তু মই গুচি আহিলোঁ তাৰ পৰা খুব কম দিনৰ পিছত। আৰু শিৱসাগৰী গ্ৰুপটোৱে আমি এজনে আনজনক সহায় কৰিছিলোঁ। আমাৰ নামটো আছিলে সহচাৰী। মনত আছে। বেছি সময় নলওঁ, একেবাৰে শেষত এটা প্ৰশ্ন। নতুন ঘৰলৈ গৈছা, বহুতে কয় নতুন ঘৰলৈ গ'লে হাঁহি মাতি থাকিবি বুলি কয়, সেই নতুন ঘৰৰ পৰিৱেশটো অকণমান কৈ যাব লাগে। নতুন ঘৰৰ পৰিৱেশটো মানে মোৰ নতুন ঘৰখনত আচলতে চিনেমাৰ পৰিৱেশ একেবাৰে নাছিল, কিন্তু এতিয়া মোৰ নতুন ঘৰ, পুৰণা ঘৰ, 2খন মই চিনেমাময় কৰি পেলাইছোঁ। কৰি দিলা 2খন ঘৰ। তুমি এটা ইণ্টাৰভিউত কৈছিলা, আমাৰ কাক কৈছিলা, ইউটিউবত এটা ইণ্টাৰভিউ লৈছিলে ভূষণ পাঠকক চাগে, তোমাৰ 2খন ঘৰ মোৰ চিনেমা নাচাই বুলি কৈছিলে। আগত নাচাইছিল, আগত নাচাইছিল, এতিয়া মোৰ 2খন ঘৰ চিনেমাময় হৈ আছে। এতিয়া ৰাতিপুৱা এবাৰ, গধূলি এবাৰ চিনেমাৰ কথা নোলালেও মই উলিয়াই দিওঁ যে, গতিকে উলিয়াবলৈ বাধ্য। ধন্যবাদ। আৰু অমৃতাৰ এই নতুন জীৱনটোত সংগ প্ৰদান কৰা আৰু অমৃতাৰ আগৰ দিনত দায়িত্ব লোৱা বুলি কয়, আজিকালি ক'ব নোৱাৰি, একো প্ৰতিঘাতৰ পৰা সেইটো মানে প্ৰতিক্ৰিয়া আহি যাব। গতিকে অমৃতাক খুব মৰমেৰে লৈ যোৱা, সংগ দিয়া আমাৰ শিৱসাগৰ এতিয়া জোঁৱাই আৰু ONGC কৰ্মৰত মনদীপ কাকতি আমাৰ সৈতে আছে। মই প্ৰাৰ্থক আহ্বান জনাইছোঁ এবাৰ শিৱসাগৰবাসী ৰাইজৰ আগত পৰিচয় কৰি দিবৰ কাৰণে। খুব বেয়া পায়, আমি জানো, বহুত বেয়া পায়, হয়নে? বেয়া পায়। আচলতে মই মঞ্চলৈ আহিব বুলি ভবাই নাই, যদি আহিছে মই তেওঁক চিনি পোৱা দিনৰ পৰা আজি প্ৰথমবাৰ মঞ্চলৈ আহিছে নেকি, মই আজিলৈকে মঞ্চত দেখা নাই। সেইটো আমাৰ ক্ৰেডিট, এইটো শিৱসাগৰবাসী ৰাইজে ৱেলকাম কৰক হাত চাপৰিৰে। ভাল লাগিছে, আপুনি আহক। আমাৰ ONGC কৰ্মৰত, ONGCৰ বিষয়ে আমি যথেষ্ট আনন্দিত। মই প্ৰাৰ্থক আহ্বান জনাইছোঁ। পাৰ্থ, এয়া মনদীপ কাকতি, আপোনালোক সকলোৱে এটা হাত চাপৰি আশীৰ্বাদ জনাওক। খুব নিষ্ঠাৱান এজন বিষয়া, খুব ভাল কৰি কাম কৰিছে।
আৰু অমৃতাই এটা ইণ্টাৰভিউত কৈছিল যে চিনেমা বৰ ভাল নাপায় ভূষণ পাঠকৰ এটা ইণ্টাৰভিউ ইউটিউবত চাইছিলোঁ কিন্তু অমৃতা ছাকচেছ হৈছে যে চিনেমাৰ প্ৰতি অকণমান তেখেতক ধাউতি বঢ়াইছে কোনো কথা নাই অকণমান এণ্টাৰটেইনমেণ্ট লাগিবই মানুহক আৰু চিনেমা কেৱল মনোৰঞ্জন বুলিয়ে নহয় বহুত কথা শিকায় আমাৰ এটা বাৰ্তা দিয়ে দৰ্শন দিয়ে মই ঘনশ্যাম দত্তক আহ্বান জনাইছোঁ এখনি গামোচাৰে আমাৰ মৰমৰ মনদীপ কাকতিক এখন গামোচা পিন্ধাবৰ কাৰণে সম্ভাষণ জনাবৰ কাৰণে আৰু কুশলে থাকিব আমাৰ শুভেচ্ছা আছে শিৱসাগৰবাসী ৰাইজৰ আশীৰ্বাদ আছে আৰু শেষত তুমি আজি এই পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাখন আমাৰ কণমানিসকলৰ প্ৰতি মৰমেৰে কিবা আশাৰকৈ উদ্বোধন কৰি দিয়া প্ৰথমে আচলতে খোজক আকৌ এবাৰ ধন্যবাদ তুমি ক'বা নেকি নকয় যে এইটো জানোৱেই গতিকে তেখেতৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মঞ্চখন আকৌ এবাৰ আমাৰ দুয়োৰে বাবে মনত থকা কৰি তুলিলে আমি প্ৰথমবাৰ দুয়োজন আচলতে একেলগে মঞ্চত আজিলৈকে না টেলিভিশ্যন স্ক্ৰীণত না মঞ্চত আজি প্ৰথমবাৰ একেলগে মঞ্চত এই সময়খিনি সদায় মনত থাকিব আৰু যিহেতু সাজপাৰ প্ৰতিযোগিতা মই এইখিনিতে আৰু অকণমান সময় ল'ম এটা কথা ক'ব বিচাৰিম যে চিনেমাৰ উদ্যোগটো যদিহে ভাল হ'বলৈ হয় তেনেহ'লে বিশ্বাস কৰক আপোনালোকৰ মাজত সততে চলি থকা এটা শব্দ নিবনুৱা খুব সোনকালে নোহোৱা হৈ পৰিব কাৰণ এখন চিনেমাত 200 পৰা 300 মানুহে সদায় কাম কৰে 6 মাহৰ পৰা এবছৰলৈ কাম কৰে গতিকে ভাবক কিমানখিনি মানুহে কৰ্মসংস্থাপন পাব যদিহে সঁচাকৈ এই উদ্যোগটো উদ্যোগ হৈ পৰে আৰু ইতিমধ্যে অসম চৰকাৰলৈ ধন্যবাদ তেখেতসকলে যথেষ্ট সুন্দৰ পদক্ষেপ আগবঢ়াইছে চলচ্চিত্ৰ নীতি সংশোধন কৰিছে আমি আশা কৰোঁ অসমীয়া ছবিৰ ভাল দিন আহিব আমি আপোনালোকলৈ 6 ডিচেম্বৰত প্ৰতিঘাত লৈ আহিম আশা কৰোঁ চাবলৈ যাব আৰু ভাল পালে নে বেয়া পালে যদি বেয়া পায় অপেনলি গালি পাৰিব যদি বেয়া পায় অপেনলি গালি পাৰিব আৰু যদি ভাল পায় আমাক ক'ব আমি আৰু ভাল কাম কৰিবলৈ চেষ্টা কৰিম আৰু যিহেতু সাজপাৰ প্ৰতিযোগিতা আছে বুলি কৈছে গতিকে এই সাজপাৰ প্ৰতিযোগিতাৰ প্ৰতিগৰাকী প্ৰতিযোগীলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উক্ত অনুষ্ঠানটি উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ নমস্কাৰ পুনৰবাৰ ধন্যবাদ